10+2 সায়েন্স ষ্ট্ৰীমৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰা ষ্টুডেণ্টবিলাকৰ বাবে এটা সুখবৰ আছে। ইণ্ডিয়ান নেভিৰ ফালৰ পৰা আজি এটা নটিফিকেশ্যন জাৰি কৰা হৈছে। এই নটিফিকেশ্যন অনুসৰি অল ইণ্ডিয়া ভিত্তিত প্ৰায় 2500টা পদ খালী আছে চেইলৰ হিচাপে। চ' ইয়াৰ বাবে কোৱালিফিকেশ্যনৰ প্ৰয়োজন হ'ব 10+2 উইথ মেথছ এণ্ড ফিজিক্স, এটা ছাবজেক্ট মেণ্ডেটৰী। তাৰ উপৰি কেমেষ্ট্ৰি, বায়'লজি বা কম্পিউটাৰ ছায়েন্স এই তিনিটা ছাবজেক্টৰ ভিতৰত যিকোনো এটা ছাবজেক্ট থকাটো মেণ্ডেটৰী। আৰু ইয়াৰ বাবে বয়সৰ সীমা বান্ধি দিয়া হৈছে 1 আগষ্ট 1998 পৰা 31 জুলাই 2012লৈ যিবোৰ কেণ্ডিডেট জন্মগ্ৰহণ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াত পে' এণ্ড এলাউঞ্চৰ কথাও উল্লেখ আছে। ট্ৰেইনিং পিৰিয়ডত 14,600 টকা প্ৰদান কৰা হ'ব আৰু ট্ৰেইনিং কমপ্লিট হোৱাৰ পাছত 21,000 পৰা 69,100লৈ পে'মেণ্ট থাকিব। এতিয়া চিলেকশ্যন ক্ৰাইটেৰিয়া কেনেকুৱা অৱস্থা হ'ব? প্ৰথমতে ইয়াৰ বাবে কম্পিউটাৰ বেছ টেষ্ট হ'ব, যিটো 100 মাৰ্কছৰ এটা কম্পিউটাৰ টেষ্ট হ'ব। ইয়াত হিন্দী আৰু ইংলিছ দুইটা মিডিয়ামত মাল্টিপল চইচ কুৱেশ্যন থাকিব। ইয়াত আপোনালোকৰ ছেকশ্যন থাকিব ইংলিছ, ছায়েন্স, মেথছ আৰু জেনেৰেল নলেজ। 100টা কুৱেশ্যনৰ সৰ্বমুঠ 100 নম্বৰ থাকিব আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে 0.25 নম্বৰ নিগেটিভ মাৰ্কিং লাগি যাব, অৰ্থাৎ পেনাল্টিৰ ব্যৱস্থা আছে। চ' আপোনালোকে কুৱেশ্যন পেপাৰ, চিলেবাছ, চেম্পল পেপাৰ এইবোৰ আপোনালোকে চেক কৰিব পাৰিব এইটো ৱেবছাইটত www.joinindiannavy.gov.in। আৰু টেষ্টটোৰ বাবে আপোনালোকৰ মুঠ সময়সীমা থাকিব 1 ঘণ্টা। ৰিটেন টেষ্ট হোৱাৰ পাছত প্ৰায় এমাহমান পিছত আপোনালোকৰ ৰিজাল্ট আহিব আৰু তাৰপাছত ফিজিকেল ফিটনেছ টেষ্ট হ'ব। ইয়াত থাকিব আপোনালোকৰ 1.6 কিলোমিটাৰ ৰান 7 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব। তাৰপিছত 20টা স্কোৱাটছ আপ মানে উঠক বহক আৰু 10টা পুছ আপছ। তাৰপিছত ফিজিকেল ফিটনেছ টেষ্ট হোৱাৰ পিছত আপোনালোকৰ থাকিব মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। এইটো টেষ্টত আপোনালোকৰ হাইট লাগিব 157 চেণ্টিমিটাৰ। তাৰপিছত চেষ্টৰ এক্সপানশ্যন হ'ব লাগিব 5 চেণ্টিমিটাৰ, অৰ্থাৎ আপুনি বুকু ফুলালে 5 চেণ্টিমিটাৰ এক্সপাণ্ড হ'ব লাগিব। তাৰপিছত আই টেষ্টটো হ'ব। এইবোৰ ভিজুৱেল ষ্টেণ্ডাৰ্ডছ আপোনালোকে এডভাইচড ভালকৈ চাই ল'ব, মই ডেছক্ৰিপশ্যন লিংকটো দি আছোঁ। এতিয়া চাওক এক্সামিনেশ্যন ফিজৰ ডিটেইল। আপোনালোকে যদি SC/ST নহয় তেতিয়াহ'লে আপোনালোকে 250 টকা ভৰিব লাগিব, অৰ্থাৎ আপোনালোকে পে' কৰিব লাগিব 250 টকা। নেট বেংকিং অৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড ইউজ কৰি আপোনালোকে কৰিব পাৰে। আৰু ইয়াতে কৈ দিওঁ আপোনালোকৰ চিটৰ অৰ্থাৎ ৰিজাৰ্ভেশ্যন অফ ভেকেঞ্চিজ কোনো ধৰণৰ আপোনালোকৰ ৰিজাৰ্ভেশ্যন নাথাকিব SC/ST OBC কেটেগৰীৰ বাবে। চ' পোষ্টবোৰ সকলোৰে বাবে সমান থাকিব। চ' এতিয়া চাওঁ আপোনালোকে এপ্লাই কেনেদৰে কৰিব। এপ্লিকেশ্যনৰ ডেট আপোনালোকৰ ইয়াত বান্ধি দিয়া হৈছে 14 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰ 2018 ভিতৰত। চ' আপোনালোকে www.joinindiannavy.gov.in ৱেবছাইট লগ ইন কৰিব লাগিব 14 তাৰিখৰ পৰা। আৰু এপ্লিকেশ্যন কৰোঁতে আপোনালোকে সকলো ধৰণৰ ডকুমেণ্টছ লগত ৰাখিব। আৰু ইয়াত দিয়া আছে ফটোগ্ৰাফ, আপোনালোকে যিহেতু পাছপৰ্ট ফটো আপলোড কৰিব লাগিব গুড কোৱালিটি, অৰ্থাৎ ভাল কোৱালিটিত থাকিব লাগিব উইথ ব্লু বেকগ্ৰাউণ্ড। আপোনালোকৰ ফটোৰ বেকগ্ৰাউণ্ডটোও হ'ব লাগিব ব্লু কালাৰ। চ' যিমান সোনকালে হয় আপোনালোকে এপ্লাই কৰিব। আৰু ইয়াৰ বাবে ৰিক্ৰুইটমেণ্টটি আপোনালোকৰ হ'ব আগষ্ট 2019। চ' আপোনালোকৰ কলিং লেটাৰ অৰ্থাৎ এডমিট কাৰ্ড আহিব আৰ্লি ফেব্ৰুৱাৰী অথবা এণ্ড অফ জানুৱাৰী 2019 ভিতৰত। আৰু আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'ব ফাৰ্ষ্ট, সেই সময়লৈ আপোনালোকক কোনো ধৰণৰ অৰিজিন ডকুমেণ্টছ লগত নিয়াৰ প্ৰয়োজন নাই। ৰিটেন টেষ্ট হোৱাৰ পাছত এমাহমান পিছত আপোনালোকৰ ৰিজাল্ট আহিব আৰু তাৰপিছত আপোনালোকৰ যিটো PFT হ'ব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট বা ফিজিকেল ফিটনেছ টেষ্ট, সেই টেষ্টটোৰ যেতিয়া হ'ব তেতিয়া আপোনালোকৰ ডকুমেণ্টছ চেক হ'ব। চ' তাৰ আগত কোনো ডকুমেণ্টছ অৰিজিনেল ডকুমেণ্টছ লগত নিয়াৰ প্ৰয়োজন নাই, আপুনি জাষ্ট এডমিট কাৰ্ড লৈ যাব। চ' বন্ধুসকল আজিলৈ এইটোৱে আছিলে এটা বহুত ডাঙৰ অপৰচুনিটি
সকলৰ বাবে যিবোৰ এলিজিবল সো আপোনালোকে এপ্লাই কৰিব নিশ্চয় আজিলৈ এইটো আছিল আপোনালোকে ভিডিওটো ভাল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ